কেইদিনমান আগত আমি আকৌ গৌৰৱ কৰিছোঁ গোটেই ভাৰত দেশৰ ভিতৰত যিমান এছপিৰেশ্যনেল ব্লকছবিলাক আছিলে সেই এছপিৰেশ্যনেল ব্লকৰ ভিতৰত প্ৰায় 500খন গোটেই ভাৰত দেশত এছপিৰেশ্যনেল যিটো ব্লকবিলাক আছিলে সেই ব্লকৰ ভিতৰত গোটেই ভাৰতত তামুলপুৰ ব্লক ডেভেলপমেণ্ট ব্লকখন নাম্বাৰ 1ত হৈ গ'ল সেইটো আমাৰ বিটিআৰ ভিতৰত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ এৰিয়া বা অঞ্চল তেখেতৰ সমষ্টি গোটেই ভাৰতত নাম্বাৰ 1 হৈ গ'ল হাত চাপৰি মাৰিম আমাৰ বিটিআৰৰ কাৰণে এইটো ডাঙৰ গৌৰৱ তেখেতে যে এইটো কৰিব পাৰিছে কোনো নেতৃবৰ্গই তেনেকা কৰিব পৰা নাই আৰু অকল সেইটোৱেই নহয় এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কেইখনমান এনেকুৱা কাম চলি আছে যিটোৱে সঁচাকে ৰাইজসকলে বুদ্ধিজীৱী মহলে বিভিন্ন নেতৃবৰ্গই এতিয়া তেখেতক মানে এটা ৰিকগনিশ্যন দি আছে আৰু গৌৰৱ অনুভৱ কৰিছে যে সঁচাকে বড়োলেণ্ড অঞ্চলত ভাল কাম হৈ আছে বুলি অকল আমাৰ বিটিআৰত নহয় বিটিআৰৰ বাহিৰত গোটেই অসমত গোটেই উত্তৰ পূৰ্বাঞ্চলত আৰু গোটেই ভাৰত দেশত এতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বক সকলোৱে প্ৰশংসা কৰিছে পুৰখী 2 দিন আগত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন কি বাতত এইখিনি কথা কৈছে যে আমাৰ এইখন বড়োলেণ্ড অঞ্চলত কিমান কি অৱস্থা আছিল 30-40 বছৰ ধৰি 3-4টা শতক ধৰি আমি ইয়াত ইমান হিংসা চালো ইয়াত বিভিন্ন ধৰণৰ আমি অন্যায় চালো হত্যালীলা চালো লুণ্ঠন চালো দাদাগিৰি চালো বিভিন্ন আমাৰ ভয়ত থাকিব লগা হৈ গ'ল কিন্তু এতিয়া এইখন অঞ্চলটো প্ৰমোদ বড়ো ডাঙৰীয়াই নেতৃত্ব দিয়াৰ পিছত এইখন অঞ্চলটো ক'ব লাগিব যে শান্তিপ্ৰিয় অঞ্চল হিচাপত এতিয়া পৰিণত হৈ গৈছে আৰু অকল সেইটোৱেই নহয় এতিয়া ক'ব লাগিব যে তেখেতৰ নেতৃত্বত আমাৰ অঞ্চলটো সকলো দিশত আগবাঢ়ি আছে আৰু সেই কাৰণে তেখেতে নিজৰ কথাত মন কি বাতত আমাৰ এইখন অঞ্চলত আমাৰ বিভিন্ন খেলুৱৈসকলে প্লেয়াৰ্ছসকলে ইমান দিন যিটো মানে তেখেতসকলে প্লেটফৰ্ম পোৱা নাছিলে তেখেতসকলৰ প্ৰতিভা আছে কৌশলতা আছে দক্ষতা আছে কিন্তু তেখেতসকলে প্লেটফৰ্মৰ অভাৱত ইমান দিন তেখেতসকলে নিজৰ টেলেণ্টটোক নিজৰ দক্ষতাটোক দেখাব পৰা নাছিলে কিন্তু বৰ্তমান আমি চাইছোঁ যে এতিয়া আমাৰ যিটো বড়োলেণ্ড CEM কাপ যেটো চলি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হেতু অকল অসম নহয় অকল উত্তৰ পূৰ্বাঞ্চল নহয় গোটেই ভাৰতৰ আখৰখন এটা টানিবলৈ বা আনিবলৈ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে আৰু সেই কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ মন কি বাতৰ কথাত তেখেতে এইখন বিষয়টো লৈ বড়োলেণ্ড CEM কাপটো লৈ তেখেতে নিজৰ বক্তব্যত ৰাখিছে আৰু কৈছে যে এইখন অঞ্চল কি আছিল আৰু এতিয়া কি হৈ গ'ল এতিয়া সঁচাকৈ ক'ব লাগিব যে আমাৰ অঞ্চলখনত সকলোকে প্লেটফৰ্ম দিবলৈ যেটো যত্ন কৰা হৈ আছে যেটো প্ৰয়াস কৰা হৈ আছে হেতু আমাৰ কাৰণে গৌৰৱৰ কথা আৰু ঠিক তেনেকুৱা ধৰণে আমি বিটিআৰটো আমি পিছুৱাই থাকিব নোৱাৰো আৰু আমি গৌৰৱ অনুভৱ কৰো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিচিনা এজন দক্ষতা থকা এজন ডাইনামিক লিডাৰক আমি পাইছো যিয়ে সঁচাকৈ আমাৰ সকলোৰ কথা চিন্তা কৰি আছে আমাৰ বিটিআৰ অঞ্চলখনৰ 5খন জিলা এই 5খন জিলাৰ অধীনত 40খন সমষ্টিৰ অধীনত আমাৰ 420খন আমাৰ যেটো VCDC 420খন VCDCৰ অধীনত আমাৰ প্ৰায় 3200টা আমাৰ যেটো ভোট কেন্দ্ৰৰ আণ্ডাৰত যিমান আমি জনসংখ্যা ইয়াত বসবাস কৰো সকলোৰ কথা তেখেতে চিন্তা কৰি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এতিয়া যি আমি 4 বছৰ যেটো আমি পালো শান্তিপ্ৰিয়ভাৱে আমি থাকিলো কত আমি জাতিগত দাঙ্গা দেখা নাই ধৰ্মৰ নামত কোনো দাঙ্গা দেখা নাই ইয়াত আমি আমাৰ মাজত কোনো তেনেকা ধৰণৰ ক'ব লাগিব হিংসাত্মক ঘটনা আমি চাবলৈ পোৱা নাই আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছে আমাৰ যি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম ডাঙৰীয়া তেখেতে আজি ৰাতি তেখেতে মোক এটা মেছেজ পঠালে আৰু তেখেতে হেতুৱেই ক'লে যে আমি সকলোৱে এতিয়া সংকল্পবদ্ধ হৈছো যে অহা 10 বছৰৰ ভিতৰত প্ৰত্যেকজন মা দেউতা সকলে নিজৰ সন্তানক লৈ যাতে কান্দিব নালাগে নিজৰ সন্তানবিলাকৰ ভৱিষ্যতটো যাতে আমি সুনিশ্চিত কৰিব পাৰো তেখেতসকলৰ ফিউচাৰ তেখেতসকলৰ ভৱিষ্যত যাতে ভাল হোক হেতুৰ কাৰণে আমাৰ চৰকাৰে এতিয়া আমি সংকল্পবদ্ধ হৈছো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে নিশ্চয় বিশ্বাস ৰাখক আপোনালোকে এই 5 বছৰটো চাইছে বা এই 4 বছৰটো চাইছে যে এতিয়া আমি কিমান আমি আগবাঢ়ি আছো আমাৰ অঞ্চলটো কিমান
আগবাঢ়ি আছে এই অঞ্চলটোৰ এটা বেয়া নাম আছিল যে বড়োলেণ্ড অঞ্চলটোত খালি হত্যা হয় হিংসা হয় মাৰপিট হয় কাজিয়া হয় দাঙ্গা হয় তাতে লুণ্ঠন হয় গোলাগুলি হয় বম ফুটে তেনেকুৱা ধৰণৰ এটা নেগেটিভ পিকচাৰ আছিল কিন্তু যোৱা 4 বছৰ 4.5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গোটেই পিকচাৰখিনি আমি হলনি কৰি দিছোঁ গোটেই পিকচাৰখিনি এতিয়া পৰিৱৰ্তন হৈ গ'ল চেঞ্জ হৈ গ'ল আৰু সেই কাৰণে আমি চাইছোঁ যে ইয়াত কোনো বম ফুটা নাই কোনো গোলাগুলি হোৱা নাই কোনো জাতিগত দাঙ্গা নাই কোনো ধৰ্মৰ নামত বিদাভেদ নাই ইয়াত কোনো তেনেকুৱা ধৰণৰ হত্যালীলা হিংসা চলা নাই ইয়াত আমি সকলোৱে ভালে ভালে আছোঁ আমাৰ চৰকাৰখন ইয়াত আহিছে কোনো শাসন কৰিবলৈ নহয় আমাৰ চৰকাৰ ইয়াত আহিছে গাদী দখল কৰিবলৈ নহয় আমাৰ চৰকাৰ ইয়াত আহিছে জনসাধাৰণক সেৱা আগবঢ়াবলৈ আৰু সেইকাৰণে আমাৰ চৰকাৰখনে আপোনালোকক কি ধৰণে আমি সেৱা আগবঢ়াব পাৰিম এটাৰ পিছত এটা প্ৰয়াস চলি আছে এটাৰ পিছত এটা কাম কৰি আছোঁ বিভিন্ন আঁচনিবিলাক আমি হাতত লৈছোঁ যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিটো আছে অসম চৰকাৰৰ আঁচনিটো আছে কিন্তু আমি বিটিআৰ চৰকাৰ হিচাপত এডিশ্যনেল আমি আঁচনিবিলাক লৈছোঁ যাতে আমাৰ বড়োলেণ্ড অঞ্চলখনৰ সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ মানুহ 35 লক্ষ জনসাধাৰণ যাতে সকলো দিশত যাতে আগবাঢ়িব পাৰে আৰু সকলো দিশত তেখেতসকলৰ যাতে ভাল হয়